সত্যজিৎ গগৈৰ কথাৰে কবিতাৰ শিৰোনাম প্ৰতাৰণা। কণ্ঠ প্ৰতিম কোঁৱৰ। দিব নোৱাৰিলো সঁচা প্ৰেমৰ নিস্বাৰ্থ ভালপোৱাৰ প্ৰতিদান, দিলো মাথো বিশ্বাসৰ সমাধি। অভিশাপ নিদিবা মোক, নিদিবা অভিশাপ, প্ৰেমৰ মায়াজালত দগ্ধিত হবলৈ। আজি মনত আছে মোৰ, তুমি মোৰ লগত কথা পাতি পাতি উজাগৰে ৰাতিবোৰ পাৰ কৰিছিলা। কিমান যে বিষাদৰ কবিতা ৰচিছিলা। মই নুবুজিলো জানা, মাথো নিজৰ ভাল লগাবোৰতে ব্যস্ত থাকিলো। সেই বুলি নাভাবিবা, মাথো অভিমান কৰিহে তোমাৰ পৰা আঁতৰত আছিল। কাৰণ আমাৰ অফুৰন্ত ভালপোৱাৰ মাজত যে সন্দেহৰ পোখা মেলিছিল। কিন্তু তুমিও নুবুজিলা, চিৰ জীৱনৰ বাবে তুমি আঁতৰি গলা। সাঁচি গলা মোৰ সঁচা ভালপোৱাৰ প্ৰতিদান। আজি মনত পৰে জানা, শৰতৰ দুৰ্গা পূজা দুয়ো হাতত ধৰাধৰি কৰি পূজা চোৱাৰ কথা, আৰু বিভিন্ন কথাৰে তোমাক ব্যতিব্যস্ত কৰি তোলা। এই কথাবোৰে মোক প্ৰতিটো পলত বৰকৈ আমনি কৰেও। এতিয়া কাৰোবাক পাই বহুত সুখী চাগে। ময়ো সুখী দিয়া তোমাৰ লগত কটোৱা স্মৃতিবোৰক লৈ। আজিকালি মোক তুমিহীনতাৰ অভাৱ হ'ব নিদিয়ে কোনোৱে, আৰু সেই মদৰ বটল কেইটাক প্ৰতাৰণা নকৰো দুনাই।